মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ঘৰত ভালদৰে আছা, ভালদৰে খোৱা বোৱা কৰিছা, নিজৰ ঘৰৰ মানুহক ঘৰুৱা কামত সহায় কৰিছা আৰু লগতে পঢ়া শুনাও চলাই আছা। ইতিমধ্যে তোমালোকে গম পাইছা যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ছামাৰ ভেকেশ্যন আছিলে জুলাই মাহৰ, সেইটো উঠাই লৈছে আৰু হয়তো আমি লকডাউন খোলাৰ পিছতে ক্লাছ বেছিকৈ নাপাবও পাৰোঁ, তাৰ পিছতে আমাৰ পৰীক্ষা আৰম্ভ হৈ যাব। গতিকে সেইকাৰণে মই ভাবিছোঁ অনলাইন ক্লাছ দুই এটা লওঁ, সৰুকৈ তোমালোকৰ টপিক কেইটাৰ ওপৰত পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ সম্পৰ্কে আমি অলপ দুই এটা ডিছকাশ্যন কৰোঁ। আজি প্ৰথম ক্লাছটো মই জাষ্টিছৰ ওপৰত ল'ম বুলি ভাবিছোঁ, যিটো তোমালোকৰ চিলেবাছৰ 4 নম্বৰ ইউনিটৰ টপিক। তাতে আমাৰ 4 নম্বৰ চেপ্টাৰ আৰু লগতে তোমালোকে তাতে পাবা 3টামান ইউনিট আছে। এটা হৈছে জাষ্টিছ মানে আমি কি বুজোঁ, তাৰ অৰ্থ ডেফিনিশ্যন সম্পৰ্কে। এটা হৈছে টাইপছ অফ জাষ্টিছ বা জাষ্টিছৰ বা ন্যায়ৰ প্ৰকাৰ সম্পৰ্কে, আৰু এটা হৈছে বিতৰ্কমূলক বিষয় হিচাপে এটা দিয়া হৈছে তোমালোকক প্ৰাণদণ্ড শাস্তি হিচাপে ন্যায়ৰ ভিতৰত পৰে নে নপৰে। গতিকে সেই 3টা টপিক মাত্ৰ আমি আজি প্ৰথমটো ক্লাছত চাওঁচোন কিমানখিনি ডিছকাছ কৰিব পাৰোঁ। ৰেগুলাৰ ক্লাছৰ নিচিনা নহ'ব, খুব চুটিকৈ যিমান পাৰি তোমালোকক বেছিক আণ্ডাৰষ্টেণ্ডিংটো দিবলৈ মই চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে কথাখিনি মন দি শুনিবা। ন্যায় বুলি ক'লে সাধাৰণতে আমাৰ মনত কি ধাৰণা হয়, তোমালোকে নিশ্চয় এই শব্দটো শুনিছা। ন্যায় শব্দটো আমি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হিচাপে সৰুৰ পৰাই শুনি আহিছোঁ, কিন্তু কোনোবাই যদি আমাক প্ৰশ্ন কৰে ন্যায় বুলিলে কি বুজা, এটা বা দুটা বাক্যত উত্তৰ দিয়া, তেতিয়াহ'লে বহুতৰে হয়তো হঠাতে খোকোজা লাগিব। বহুতে এটা বা দুটা বাক্যত খুব স্পষ্টকৈ ন্যায় মানে কি বুজাই ক'ব নোৱাৰিব পাৰে, বা বহুতৰ মনলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ধাৰণা আহিব পাৰে। ন্যায় বুলি ক'লে বিভিন্ন ধৰণৰ, সকলোৰে মনৰ কথা একে নহ'ব পাৰে, বিভিন্নজনে বিভিন্ন ধৰণে ন্যায় বুলি ক'লে বুজিব পাৰে। যেনে কোনোবা হয়তো এইটো মনলৈ আহিব ন্যায় বুলি সুধিলে যে ভাল আৰু বেয়া যদি দুটা কনচেপ্ট থাকে, তাৰে আমি ভালটোক ন্যায় বুলি কওঁ। কোনোবাই হয়তো ন্যায় মানে নিজৰ কৰ্তব্য ভালদৰে কৰি যোৱাটো বুজাব পাৰে। নিজৰ কৰ্তব্য যদি নকৰে সেইটো অন্যায়, নিজৰ কৰ্তব্য যদি ভালদৰে কৰি যায় সেইটো হৈছে ন্যায় নৈতিকতাৰ ফালৰ পৰা। কাৰোবাৰ আকৌ আইন আদালতলৈ মনত পৰিব পাৰে ন্যায় বুলি ক'লে, যে কোনোবাই যদি অপৰাধ কৰিছে, অপৰাধীজনে যদি উচিত শাস্তি পাইছে সেইটোক আমি ন্যায় পোৱা বুলি কওঁ, আৰু যদি অপৰাধীজন সাৰি গৈছে শাস্তিৰ পৰা তেতিয়াহ'লে আমি সেইটো অন্যায় বুলি কওঁ। ঠিক একেদৰে কাৰোবাৰ মনত ন্যায় বুলি ক'লে হয়তো এটা ধাৰণা হ'ব পাৰে যে ন্যায় মানে হৈছে নিজৰ পাবলগীয়াটো পোৱা বা প্ৰাপ্যটো পোৱা, প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা মানে অন্যায়, প্ৰাপ্যটো পোৱাটো হৈছে ন্যায়। আকৌ কাৰোবাৰ মনলৈ হয়তো এইটো ভাৱ আহিব পাৰে যে ন্যায় মানে হৈছে নীতি নিয়ম পালন কৰি যোৱা, যিবোৰ নিয়ম নীতি আছে সেইবোৰ ভংগ কৰিলে অন্যায় হয়, যিবোৰ নিয়ম নীতি আছে সেইবোৰ ঠিকমতে পালন কৰি যোৱাটো হৈছে ন্যায়। গতিকে আমি দেখিলোঁ যে ন্যায় বুলি ক'লে এটা ফিক্স এটা ডেফিনিশ্যন আমি কাৰো মনত একেলগে এটা নিৰ্দিষ্ট ধাৰণা এটা গঢ়ি নুঠে। বিভিন্ন দিশৰ পৰা আমি ন্যায় বস্তুটো আমি চাব পাৰোঁ। ন্যায় হৈছে এটা এবষ্ট্ৰেক্ট আইডিয়া, যাক কংক্ৰিট ৰূপত আমি নাপাওঁ। ঠিক একেদৰে আমি যদি ন্যায়ৰ সেইকাৰণে উৎসবোৰ যদি আমি চাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে দেখিম যে ন্যায়ৰ উৎসৱ বিভিন্ন ধৰণৰ। যেনে ঐতিহাসিক পৰম্পৰাৰ এটা ন্যায়ৰ এটা উৎস হ'ব পাৰে, বহুতৰ মতে বিবেচনা কৰিব পৰা গুণ বা যুক্তিবাদী মানসিকতা সেইটো ন্যায়ৰ উৎস হ'ব পাৰে, বহুতৰ মতে ধৰ্ম হ'ব পাৰে, বহুতৰ মতে প্ৰাকৃতিক আইন হ'ব পাৰে। গতিকে ন্যায়ৰ উৎস বিভিন্ন ধৰণৰ হ'ব পাৰে। যদি আমি ডেফিনেশ্যন বা সংজ্ঞালৈ যাওঁ, তেতিয়াহ'লে আমি বিভিন্নজনৰ সংজ্ঞা বেলেগ বেলেগ ধৰণে ন্যায় বুলি ক'লে পাওঁ। যেনে তোমালোকে নিশ্চয় শুনিছা প্লেটোৰ বিষয়ে, প্লেটোৰ ৰিপাব্লিকৰ বিষয়ে। তেওঁ বিখ্যাত কিতাপখনৰ প্ৰধান থিমটোৱে হৈছে ন্যায়। তেওঁৰ মতে ৰাষ্ট্ৰ এখনৰ খুব প্ৰয়োজনীয় উপাদান হৈছে ন্যায়। আৰু ন্যায় কেনেকৈ থাকিব প্লেটোৰ মতে, যেতিয়া এখন দেশত মানুহসকল 3টা শ্ৰেণীত ভাগ হৈ থাকিব আৰু প্ৰতি 3টা শ্ৰেণীৰ নিৰ্দিষ্ট কাম বা কৰ্তব্য থাকিব, আৰু সেই 3টা শ্ৰেণীয়ে নিজৰ নিজৰ নিৰ্দিষ্ট কৰ্তব্য কামবোৰ আন এটা শ্ৰেণীৰ কামত হস্তক্ষেপ নকৰাকৈ যদি সুকলমে পালন কৰি গৈ থাকে, তেতিয়াহ'লে সেইখন ৰাষ্ট্ৰত ন্যায় থাকিব বুলি প্লেটোৱে মত পোষণ কৰিছিল। ঠিক একেদৰে প্লেটোৰ ছাত্ৰ যদি এৰিষ্টটললৈ চাওঁ, এৰিষ্টটলৰ মতে ন্যায়ৰ 3টা উপাদান থাকিব লাগে। এটা হৈছে সমতা, এটা হৈছে ভাৰসমতা ৰক্ষা হ'ব লাগে, আৰু আনটো হৈছে সমানুপাতিক হ'ব লাগে। অৰ্থাৎ আইন আদালতত যদি কোনোবা এজন অপৰাধী শাস্তি হয়, তেতিয়াহ'লে সেই শাস্তি তেওঁ কৰা অপৰাধৰ মতে হ'ব লাগে, তাতকৈ কম বা বেছি হ'ব নালাগে। ঠিক একেদৰে আধুনিক যুগৰ এজন বিখ্যাত সমাজ বিজ্ঞানী জন ৰলছৰ ডেফিনেশ্যন যদি চাওঁ, তেওঁ কৈছে যে জাষ্টিছ এজ ফেয়াৰনেছ, যিটো ভাল সেয়াই হৈছে ন্যায়। ঠিক একেদৰে আমি ৰবাৰ্ট নজিকৰ ডেফিনেশ্যনলৈ যদি চাওঁ, তেওঁ কৈছে যে জাষ্টিছ এজ এণ্টাইটেলমেণ্ট, অৰ্থাৎ যিটো আমি পাইছোঁ বা যিটো আমাৰ প্ৰাপ্য তাৰ সুৰক্ষা পোৱাটোৱে হৈছে ন্যায়। ঠিক একেদৰে ভাৰতৰ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মতে মানুহক এক সন্মানজনক জীৱন যাপন কৰিবলৈ সক্ষম কৰাটো হৈছে ন্যায়।
গতিকে বিভিন্নজন ব্যক্তিয়ে বিভিন্নজন সমাজবিজ্ঞানীয়ে ন্যায়ক বিভিন্ন ধৰণে ডিফাইন কৰিবলৈ চেষ্টা কৰিছে আমি যদি চমুকে খুব সহজকৈ বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ন্যায় বুলি ক'লে আচলতে আমি কি বুজিম ন্যায় হৈছে তিনিটা বস্তুৰ কম্বিনেশ্যন এটা হৈছে সমতা এটা হৈছে স্বাধীনতা আৰু আনটো হৈছে অধিকাৰ ন্যায় হৈছে এটা এবষ্ট্ৰেক্ট বস্তু ন্যায়টো কংক্ৰিট হ'বৰ কাৰণে কি লাগিব তিনিটা বস্তু কম্বিনেশ্যন লাগিব সমতা য'ত সকলো মানুহ সমান হ'ব লাগিব য'ত সকলো মানুহৰ স্বাধীনতা থাকিব লাগিব আৰু য'ত সকলোৰে অধিকাৰবোৰ সুৰক্ষিত হ'ব তেতিয়া তেনেকুৱা এখন ৰাষ্ট্ৰত আমি ন্যায় আছে বুলি ক'ব পাৰোঁ এতিয়া আহোঁ আমি ন্যায়ৰ প্ৰকাৰ সম্পৰ্কে ন্যায়ৰ প্ৰকাৰ তোমালোকৰ চিলেবাছত যিকেইটা দিয়া আছে এইকেইটা হৈছে প্ৰচিডিউৰেল জাষ্টিছ বা প্ৰক্ৰিয়াত্মক ন্যায় প্ৰক্ৰিয়াত্মক ন্যায় মানে কি যিটো ন্যায় নীতি নিয়মৰ মাজেৰে পোৱা যায় বা যিটো ন্যায় নীতি নিয়মৰ মাজেৰে সাধন হয় তাক কোৱা হয় প্ৰক্ৰিয়াত্মক ন্যায় বা প্ৰচিডিউৰেল জাষ্টিছ ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বা বিতৰণমূলক ন্যায় বিতৰণৰ লগত জড়িত কোনো এখন দেশৰ বা কোনো এখন সমাজৰ বা কোনো এটা সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত সম্পদ বা অন্যান্য সা সুবিধাসমূহৰ ন্যায় প্ৰদান বিতৰণকে আমি বিতৰণমূলক ন্যায় বুলি কওঁ ইয়াক সামাজিক ন্যায় বুলিও ক'ব পৰা যায় অৰ্থাৎ এই ক্ষেত্ৰত সদস্যসকলৰ মাজত যাক যিটো বস্তুৰ প্ৰয়োজন তেওঁক সেই প্ৰয়োজন মতে সা সুবিধাবোৰ বিতৰণ কৰাকে বিতৰণমূলক ন্যায় বুলি ক'ব পৰা যায় উদাহৰণস্বৰূপে আমি বৰ্তমান সময়ত লকডাউনৰ সময়ছোৱাত দেখিছোঁ যে বহুতৰ খাবলৈ নোহোৱা হৈছে গতিকে যাৰ খাবলৈ খাদ্যবস্তুৰ অভাৱ ঘটিছে তেওঁলোকক অভাৱমতে প্ৰয়োজনমতে বস্তু বিতৰণ কৰিছে বহুতে গতিকে সেইটো এই ক্ষেত্ৰত বিতৰণমূলক ন্যায়ৰ ভিতৰত পৰিব তৃতীয়টো হৈছে গ্ল'বেল জাষ্টিছ বা গোলকীয় ন্যায় আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ন্যায় মানে দেশৰ সীমাৰ অতিক্ৰমী দেশৰ সীমাৰ বাহিৰতো আন্তঃৰাষ্ট্ৰীয় স্তৰতো ন্যায় বোলা কনচেপ্টটো থাকিব পাৰে নেকি ন্যায়ৰ অস্তিত্ব থাকিব পাৰে নেকি সেই সম্পৰ্কে ডিছকাছ কৰা হৈছে গ্ল'বেল জাষ্টিছ বা গোলকীয় ন্যায়ৰ প্ৰধান বিষয়বস্তু গতিকে এই তিনিটা হৈছে ন্যায়ৰ প্ৰকাৰ আশা কৰোঁ তোমালোকে খুব কিতাপ পত্ৰ অলপ পঢ়িবা আৰু এই ভিডিঅ'টো অলপ চাই মেলি ন্যায় সম্পৰ্কে জানিবলৈ চেষ্টা কৰিবা যদি তোমালোকৰ সঁহাৰি পাওঁ তেতিয়াহ'লে মই নেক্সট ক্লাছবোৰত প্ৰচিডিউৰেল জাষ্টিছ ডিষ্ট্ৰিবিউটিভ জাষ্টিছ গ্ল'বেল জাষ্টিছ আৰু কেপিটেল পানিছমেণ্ট এই তিনিটাৰ